নমস্কাৰ বন্ধুসকল, আজি মই ৰান্ধিবলৈ লৈছোঁ পালেঙৰ লগত মাছৰ জোল। তাৰ কাৰণে ল'লোঁ মই এক মুঠি পালেং, 3টা বিলাহী, অলপমান ধনিয়া, এডোখৰ আদা, 3 ফুটা নহৰু, 2টা কেঁচা জলকীয়া আৰু এটা পিঁয়াজ। এতিয়া মই কটা পালেং, বিলাহী, পিঁয়াজ, আদা নহৰু বটা, 2টা কেঁচা জলকীয়া, ধনিয়া আৰু মাছখিনি এনেকৈ ৰেডি কৰি ল'লোঁ। কেৰাহীখন গৰম কৰি মই সৰিয়হৰ তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ মাছ ভজা হৈ গ'ল। এয়া মই অলপমান গোটা জিৰা, জালুক, ধনিয়া গৰম কৰি খুন্দি লওঁ। এতিয়া মই মাছ ভজাৰ তেলখিনিতে পিঁয়াজখিনি দি ভাজি লৈছোঁ অলপমান। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছতে আদা নহৰু পেষ্টখিনি দিছোঁ। আদা নহৰু পেষ্টখিনি দি অলপমান লৰাই এনেদৰে এতিয়া মই কাটি লোৱা বিলাহীখিনি দিছোঁ। তাৰ লগতে কেঁচা জলকীয়া 2টাও দি দিছোঁ। মই বিলাহীখিনি অকণমান গলি যোৱালৈকে এনেদৰে ভাজি ল'ম। এতিয়া বিলাহীখিনি গলি গ'ল। গলি যোৱাৰ পিছত মই কাটি লোৱা পালেংখিনি দিছোঁ। এতিয়া সোৱাদ অনুসৰি অলপমান নিমখ দিছোঁ, অলপমান হালধি গুড়ি দিলোঁ, পালেংখিনি অলপমান লৰাই লৈছোঁ। এতিয়া পালেংখিনি অলপমান সিজি যোৱাৰ পিছত মই গৰম পানী অলপমান দিছোঁ। এতিয়া জুইখিনি উতল অহাৰ পিছত মই ভাজি ৰখা মাছ কেইপিচ মই দি দিছোঁ। লগতে মই খুন্দি ৰখা গোটা মছলাখিনি দি দিছোঁ আৰু এনেদৰে অলপমান লৰাই দিছোঁ।
পালেঙৰ লগত মাছৰ জোল হৈ গ'ল। আৰু এতিয়া শেষত কটা ধনিয়া অলপমান দি দিছোঁ। আৰু লগতে গৰৈ মাছ কেইটামান আজি বজাৰৰ পৰা লৈ আহিছিলোঁ। তাকে ভাবিলোঁ আজি গৰৈ মাছকেইটা পুৰি খাওঁ। এনেদৰে গৰৈ মাছখিনি মই পুৰি ল'লোঁ। লগতে আজি ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।